নমস্কাৰ যাচিছোঁ মই পোনপ্ৰথমে যোৱাকালি যি আমাৰ BTC ৰিজাল্ট সেই ৰিজাল্টত মই UPPL তৰফৰ পৰা পকলাবাৰী সমষ্টিৰ পৰা মই জয়যুক্ত লাভ কৰিব পাৰিছোঁ। সেইকাৰণে পোনপ্ৰথমে মই আমাৰ পকলাবাৰী সমষ্টিৰ ৰাইজ তথা ভোটাৰসকলক মই ধন্যবাদ যাচিছোঁ আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকল পাৰ্টিৰ যিখিনি কৰ্মকৰ্তাসকল আছে তেওঁলোকক মই ধন্যবাদ যাচিছোঁ। তেওঁলোকৰ সহযোগত তেওঁলোকৰ কষ্টৰ ফলত আজি আমি ইয়াতে মানে ককলাবাৰী সমষ্টিত জিতবা পাৰছোঁ। হয়, ককলাবাৰী সমষ্টিত একেবাৰে নেক টু নেক 7টা ৰাউণ্ডতো আছিল। কিন্তু মোৰ এটা ভাগ্য ভাল যে 7টা ৰাউণ্ডতো কোনো একবাৰো মই মানে ছেকেণ্ডত থকা নাই, প্ৰথমতে আহি আছোঁ। যদিও মানে ব্যৱধানটো অলপ কম আহি পেলাই 7 ৰাউণ্ড আহিছিলোঁ। 7 ৰাউণ্ডৰ পিছত আমি 1302 ব্যৱধান লৈ পেলাই আমি ককলাবাৰী সমষ্টিত জয়যুক্ত হ'লোঁ আৰু ছেকেণ্ডত আমাৰ BPF আছিল আৰু থাৰ্ডত BJP-টো পজিশ্যন আছিল আমাৰ ককলাবাৰী সমষ্টিৰ আৰু অভাৰঅল যদি চাব যায় ককলাবাৰী সমষ্টি হিচাপে আগৰবাৰৰ তেনেকুৱা যিখিনি নিৰ্বাচন সেই নিৰ্বাচনত তেনেকুৱা কম ব্যৱধানৰ ভিতৰতে যিখিনি জেনেৰেল নিৰ্বাচন সেই নিৰ্বাচনত তেনেকুৱাকৈ পাইছিল। যোৱাবাৰো শিৱসাৰে অলপ কম পাইছিল, তাৰপিছত অনিল বসুমতাৰী তেখেতেও 350 মাত্ৰ পাইছিল। এবাৰ মই 1302 পাইছোঁ আৰু ক'ব লগা নাই, ৰিজাল্টটোৱে হৈ গ'ল। যিহেতু মোটামুটি ইলেকশ্যনৰ যিখিনি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো প্ৰায় শেষ বুলি ধৰি ল'ব পাৰে। অহাকালিয়ে শেষ হ'ব। ইয়াৰ কোন প্ৰাৰ্থীয়ে কি আছিল কি নহয় সেইটো আৰু শেষ আৰু আজিৰ পৰা, সেইটো আৰু ক'ব লগা নাই। ৰাইজে আমাৰ ওপৰত বা UPPLৰ ওপৰত ককলাবাৰী সমষ্টিত যিখিনি ৰাইজ সেই ৰাইজ বহুত আশা আছিল আৰু সেই মৰ্মে তেখেতসকলে আমাক ধুনীয়াকৈ সহযোগ কৰি পেলাই বা আশীৰ্বাদ দি পেলাই জয়যুক্ত কৰি দিলে। কিন্তু কথাটো হ'ল এতিয়া আমি UPPL হিচাপে খালি 6জন আৰু BJP 5জন আৰু BPF 29 জন পালে। তাৰপিছত মোক যেনেকৈ আশা কৰি পেলাই ৰাইজে পঠাই দিছিল সেই বস্তুটো যিহেতু মানে 5 বছৰৰ ভিতৰত কিবা এটা ফল পাব সেইটো আৰু মানে ক'ব নোৱাৰে আৰু, কাৰণ যিহেতু চৰকাৰটো আমাৰ নাথাকিব এবাৰ। তেওঁলোকে সংখ্যাগৰিষ্ঠ মানে প্ৰাৰ্থীটো পাই পেলাই সংখ্যা পাই পেলাই BPF যিহেতু চৰকাৰটো গঠন কৰিব, সেইকাৰণে মই ৰাইজক ওপৰত ক্ষমা খুজিছোঁ। কাৰণ তেখেতসকলে যি ধৰণে ভাবি পেলাই মোক সহযোগ কৰি পেলাই আশীৰ্বাদ দি পেলাই জিতাই দিছিল সেই কামটো মই এই 5 বছৰৰ ভিতৰত কৰিব নোৱাৰিম, কাৰণ চৰকাৰটো আমাৰ নাথাকিব। MCL হিচাপে যিমান পাৰোঁ সিমান ৰাইজৰ লগত থাকি পেলাই আগবাঢ়ি যাম মই, সেইটো আৰু সদায় থাকিমেই, চেষ্টাটো থাকিব। আৰু কামৰ লগত যিহেতু নহয় সম্পৰ্ক যিখিনি আছে আমাৰ মানৱতা যিখিনি আছে সেইটো ৰাখি পেলাই মই সেই 5 বছৰত ৰাইজৰ লগত থাকি পেলাই আগবাঢ়ি যাম বুলি আশা কৰিছোঁ।